গাইস আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক এনেকুৱা কিছুমান ফেক্ট আৰু এনেকুৱা কিছুমান তথ্য ক'বলৈ গৈ আছো যিটো হয়তো আগতে আপোনালোকে কেতিয়াও শুনা নাই। গাইস কোকা-কোলা হয়তো আপোনালোকে নিশ্চয় খাই পাইছে। কোকা-কোলাই হল পৃথিৱীৰ নাম্বাৰ 1 সফট ড্ৰিংক ব্ৰেণ্ড, কিন্তু আপোনালোকে জানেনে গোটেই বিশ্বতে পছন্দ কৰা কোকা-কোলাক আপুনি কেৱল নৰ্থ কোৰিয়া আৰু কিউবাতে কিনিব নোৱাৰিব, কাৰণ আমেৰিকান কোম্পানী কোকা-কোলাৰ প্ৰডাকশ্যন এই দুটা দেশত যথেষ্ট ৰূপে বন্ধ কৰা আছে বা বেন কৰা আছে। আমি সাধাৰণতে দেখা পোৱা প্ৰায়বোৰ চৰাইৰে ডেউকা বা পাখ আছে, কিন্তু আপোনালোকে জানেনে নিউজিলেণ্ড দেশত এনেকুৱা এটা চৰাই পোৱা যায় যাৰ কোনো ডেউকা বা পাখ নাই। হয়, ইয়ে পৃথিৱীত পোৱা একমাত্ৰ চৰাই যাৰ কোনো ডেউকা বা পাখ নাই। ইয়াৰ নাম হল কিউই আৰু ইয়াক নিউজিলেণ্ডৰ ৰাষ্ট্ৰ চৰাই বুলিও কোৱা হয়। মানুহ হত্যাৰ বাবে ফাঁচি দিয়াৰ আইনটো হয়তো আপুনি নিশ্চয় শুনিছে, কিন্তু আপুনি জানেনে 1386 চনত ফ্ৰান্সত এটা গাহৰিক এটা শিশুৰ হত্যা কৰাৰ অপৰাধত আইন অনুসৰি গাহৰিটোক ফাঁচি দিয়া হৈছিল। ফাঁচি দিয়াৰ আগতে গাহৰিটোক অপৰাধীবোৰৰ দৰে মুখত এটা কলা কাপোৰৰ মাস্ক পিন্ধোৱা হৈছিল। আপোনালোকৰ প্ৰায়বোৰে হয়তো জানেই ৰাছিয়াই হল পৃথিৱীৰ আটাইতকৈ ডাঙৰ দেশ, কিন্তু এই অকল জানিব লগা কথা নহয়। ইয়াৰ উপৰিও ৰাছিয়াই হল পৃথিৱীৰ একমাত্ৰ দেশ যাৰ এটা ভাগত দিন আৰু আনটো ভাগত ৰাতি হোৱা দেখা যায়। জনসংখ্যাৰ ক্ষেত্ৰত ৰাছিয়া পৃথিৱীৰ ভিতৰত 9 নম্বৰত আহে, কিন্তু ইয়াৰ মাটিকালি হিচাপে জনসংখ্যা যথেষ্ট কম বুলিও কোৱা হয়। আপোনালোকে জানেনে চীন দেশত এনেকুৱা এটা চাহপাতৰ খেতি কৰা হয় যাৰ দাম শুনিলে হয়তো আপুনি অবাক হৈ যাব পাৰে। হয়, চীন দেশত দাহং পাও নামৰ এনেকুৱা এটা চাহপাতৰ খেতি কৰা হয় যাৰ 1 কিলোগ্ৰামৰ দাম হল 2.9 কোটি টকা। হয়, আৰু এই হল বিশ্বৰ আটাইতকৈ এক্সপেন্সিভ চাহৰ পাত। গাইস আপোনালোকে হয়তো জানেই এটা দেশৰ কেৱল এটা মাত্ৰহে ৰাজধানী হয়, কিন্তু আপোনালোকে শুনিলে হয়তো আচৰিত হ'ব পাৰে। দক্ষিণ আফ্ৰিকা গোটেই পৃথিৱীৰ ভিতৰত একমাত্ৰ দেশ যাৰ কেৱল এটা দুটা নহয় 3টাকৈ ৰাজধানী আছে। হয়, আৰু এই ৰাজধানী কেইটাৰ নাম হল প্ৰিটৰিয়া, ব্লুমফাৰ্টেইন আৰু কেপটাউন। বেক্টেৰিয়া শব্দৰ অৰ্থটো বোধহয় আপোনালোকে নিশ্চয় বুজি পায়। আপোনালোকে জানেনে মানুহৰ শৰীৰত মজুত বেক্টেৰিয়াৰ সংখ্যা গোটেই পৃথিৱীতে পোৱা জীৱ-জন্তুৰ সংখ্যাতকৈও অধিক। আপুনি হয়তো দৈনন্দিন গুগলত কিবা নহয় কিবা নিশ্চয় সাৰ্চ কৰে, কিন্তু আপুনি জানেনে আপুনি যদি গুগলৰ সাৰ্চ বক্সত ডু এ বেৰেল ৰোল লিখি সাৰ্চ কৰে তেনেহলে গুগলৰ হোম পেজ সম্পূৰ্ণ ওলোটা হৈ যায়। যদি আপুনি এতিয়াও সাৰ্চ কৰি চোৱা নাই তেনেহলে আজিয়ে গৈ সাৰ্চ কৰি চাব পাৰে। গাইস তৰমুজটো আপোনালোকে বোধহয় নিশ্চয় খাই পাইছে, কিন্তু আপোনালোকে জানেনে জাপান দেশত এনেকুৱা এক প্ৰকাৰৰ তৰমুজৰ খেতি কৰা হয় যিটো খাবলৈ হলে আপোনাক লাখ লাখ টকা দিব লাগিব পাৰে। হয়, জাপান দেশত ইউবেৰি মেলন নামৰ এক প্ৰকাৰৰ তৰমুজৰ খেতি কৰা হয় যাৰ 1 কেজিৰ দাম হল প্ৰায় 20 লাখ টকা। সেয়ে এই তৰমুজটোক বিশ্বৰ আটাইতকৈ এক্সপেন্সিভ ফল বুলিও কোৱা হয়।